ডিসক্লেইমার অধিক জানিবলৈ ডেসক্ৰিপশ্যন চেক কৰক। ৰেণ্টন আছামিজ ভিডিঅ'ত তোমালোকে যি জলবা দেখাইছা মোৰ পাচন তন্ত্ৰ হিলি গৈছে। সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'বোৰ ডিলেটে কৰি দিওঁ। নাই চেনেলে ডিলেট কৰি দিওঁ, তাৰপিছত নিউ চেনেল খুলিম, ৰিভিউ চেনেল। আৰু অসমত চাগে ৰিভিউ চেনেল নাই। আছে এজন পাইছো। কোন? এইটো চা ভেজ চিকেন। ভেজ চিকেন? ভেজ চিকেনটো আৰু কি বস্তু? অ' চয়াবিনৰ কথা কৈছে। দেখিছা, মই গম পাইছোঁ। আৰু মই দিয়া এপ্ৰিল ফুল ভিডিঅ'টোত এজনে কমেণ্ট কৰিছে 5 এপ্ৰিলত চালো। আৰে মইতো 1 তাৰিখে আপলোড কৰিছোঁ, সেইবাবে ভিডিঅ'বোৰ টাইমত পাবলৈ এই ঘণ্টি বাটনটোত ক্লিক কৰি দিয়া ঘণ্টা, তেতিয়াহে টাইমত পাবা। এতিয়া আহক অলপ পানী খাই লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম। मैं अपना फेवरेट यूट्यूबर इट्स मी नासिर खान जान और आज मैं बहुत ज्यादा गुस्सा हूँ। ये गाजर मैं पूरा की पूरा मैं हड़प करने वाला हूँ। আজি আমি আকৌ এই ঘণ্টেশ্বৰৰ মুদ্ৰাটোৰ ওপৰত কথা পাতিম। আমি সকলোৱে জানো এই প্ৰাণীটোৱে আকাশত গুলিয়ালে লেগ পিচ সৰি পৰে। মোৰ নাম মুকেশ হয়। ৰাকুদাৰ ভিডিঅ' চাওঁতে মোৰ পাইলছ হৈ গৈছে। সেই বাবে মিষ্টাৰ ৰাজকুমাৰৰ ৰোষ্ট আকৌ এবাৰ লৈ আহিছোঁ, কিন্তু এইবাৰ লাষ্ট। অজনবী হিন্দী ছং HD লিৰিক্সটো কেনেকুৱা ভাই? অ' ছং HD মানে ব্ৰেকেট ফুল ষ্টপৰ একো নিয়মেই নাই। अजनबी जब तुम्हारा प्यार मुझे मिला तब से मेरा दिल दीवाना हो गया। तालीটো বজাবই লাগিব। तालीটো एक बहाना है, हमको साधा जो खाना है। अजनबी It's time to stop. It's time to stop, okay? It's time to stop. अजनबी तू सुराया दिल तू কি চাচো मेरा दिल को এই চতুৰ মুখটোৱে নিজকে কুলি বুলি ভাবিছে, সেইকাৰণে কুকু কৰিব ধৰিছে। मैं भी सुराया तुम्हारा दिल को। इससे थके हुए ऑर्गेज़म मैंने आज तक नहीं देखे। थै नेक्स्ट वीडियो। कौन थाई रूपोही? वाह, कौन नय कौन? वाह, ग्रीन स्क्रीन इफेक्ट हुआ। এক ক'ৰবাত দেখা লাগিছে। সিহঁতটো মোৰ লগৰ ল'ৰা। মোৰ দেহৰ কথা ধুনীয়া কাৰণে সিহঁতে মাতিব পাৰে, সেইটো বেয়া পাবলগীয়া কি আছে? মইতো একো বেয়া পোৱা নাই। হিৰো কি এন্ট্ৰি। बवासीर एक आम समस्या है। इसके लिए वैद्य ऋषि का अर्शकल्प एक सेफ और क्लिनिकली टेस्टेड आयुर्वेदिक फॉर्मूला है। আজিলৈ এইখিনি ক'ব লগা আৰু একো নাপালো ভিডিঅ'টোত। নেক্সট ৰ'ষ্ট কিহৰ ওপৰত বনাম আপোনালোকে সাজেষ্ট কৰক মোক কমেণ্টত। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, আপোনাৰ কিবা ক'বলৈ থাকিলে কমেণ্ট কৰক। তালি দিয়ক, ফালি দিয়ক, গালি দিয়ক, কিন্তু কমেণ্ট কৰক।
আৰু সেই ৰঙা ছাবস্ক্ৰাইব বাটনটোক নিজৰ ক্ৰাছলেছ লাভাৰ বুলি ভাবি টাচ এটা কৰি দিয়ক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই মোৰ মধুবালা